নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মোৰ ইউটিউব চেনেল দি কৃপা ভ্লগলৈ। আজি আপোনালোকৰ মাজত গাহৰি মাংসৰ সৈতে লাই শাকৰ জুতি ৰেচিপি এটি লৈ আহিছোঁ। তাৰ বাবে এয়া গাহৰি মাংস আধা কেজি ধুনীয়াকৈ ধুই লৈছোঁ আৰু বইল কৰি লৈছোঁ। লগতে লাই শাক এমুঠি ভালদৰে চাফা কৰি ধুই লৈছোঁ আৰু এয়া লৈছোঁ আলু এটা, কেঁচা জলকীয়া 3টামান, তেজপাত এখিলা, আদা অকণমান, নহৰু কেইফটামান, জিৰা আধা চামুচ, পিঁয়াজ বিলাহী এটা, লগতে ধনিয়া পাত অকণমান। আৰু এতিয়া কেৰাহীটোত তেল অকণমান গৰম হ'বলৈ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে এতিয়া জিৰা, তেজপাত খিলা, পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি এইখিনি কিছু টাইমৰ বাবে ভাজি ল'ব লাগিব। আৰু ইয়াতে এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ আৰু আদা নহৰুখিনিৰ কেঁচা গোন্ধ নোযোৱালৈকে এইখিনি একেলগত কিছু টাইমৰ বাবে ভাজি থাকিব লাগিব। আৰু এয়া এতিয়া কেঁচা গোন্ধটো যোৱাৰ পাছত ইয়াতে এতিয়া গাহৰি মাংসখিনি দি দিলোঁ আৰু এইখিনি একেলগত লৰাই ইয়াতে এতিয়া প্ৰয়োজন মতে হালধি, নিমখ, লগতে কাশ্মীৰী ৰেড চিলি গুড়ি অকণমান আৰু মিট মছলা, ধনিয়া গুড়ি অকণমান দি দিছোঁ। আৰু গোটেইখিনি একেলগত মিলি যোৱাকৈ হেতাখনেৰে লাহে লাহেকৈ ভালদৰে ভাজি ল'ব লাগিব। এয়া ধুনীয়াকৈ হেতাখনেৰে গোটেইখিনি মিলি যোৱাকৈ ভালদৰে ভাজি লৈছোঁ আৰু ইয়াতে এতিয়া ঢাকনিখন লগাই দিম। প্ৰায় 2-3 মিনিটমানৰ পাছত ঢাকনিখন গুচাই এনেদৰে মাংসখিনি হেতাখনেৰে লৰাই ভাজিব লাগিব। এয়া আকৌ ঢাকনিখন লগাই দিলোঁ। আকৌ 2-3 মিনিটমানৰ পাছত ঢাকনিখন গুচাই এনেদৰে মাংসখিনি লৰাই ভাজিব লাগিব। আৰু ইয়াতে এতিয়া দি দিলোঁ আলুখিনি দিও গোটেইখিনি একেলগত মিলি যোৱাকৈ হেতাখনেৰে লৰাই ভাজি ল'ব লাগিব। আকৌ ইয়াতে এতিয়া ঢাকনিখন লগাই দিলোঁ। আকৌ 2-3 মিনিটমানৰ পাছত ঢাকনিখন গুচাই এইখিনি ভাজি ল'লোঁ। এনেদৰে ঢাকনিখন লগাই 2-3 মিনিটমানৰ পাছত চেক কৰি এইখিনি ভাজি ল'ব। আৰু ইয়াতে এতিয়া দি দিলোঁ বিলাহীটো দিয়াৰ পাছতো গোটেইখিনি ভালদৰে ভাজি ল'লোঁ। আকৌ ইয়াতে এতিয়া ঢাকনিখন লগাই দিলোঁ। আপোনালোকে এনেদৰে ঢাকনিখন মাজে মাজে গুচাই এনেদৰে ভালদৰে ভাজি লৈ থাকিব। আৰু ইয়াতে এতিয়া দি দিম লাই শাক মুঠি। এয়া লাই শাক মুঠি দিয়াৰ পাছত হেতাখনেৰে এনেদৰে লাহে লাহেকৈ গোটেইখিনি মিলি যোৱালৈকে ভাজি থাকিব। আকৌ ঢাকনিখন লগাই দিব আৰু 2-3 মিনিটমানৰ বাবে ঢাকনিখন 2-3 মিনিট পাছত গুচাব। আকৌ ভালদৰে লৰাই দিব। দেখিছেনে ধুনীয়া এটা কালাৰ আহিছে, দেখিবলৈও ভাল লাগিছে। আৰু আপোনালোকে প্ৰয়োজন মতে পানী দিব। মই পানী বেছি ব্যৱহাৰ কৰা নাই, গ্ৰেভি বনাইছোঁ যিহেতু। তাৰপিছত এয়া হেতাখনেৰে আকৌ ভালদৰে গোটেইখিনি মিহলাই ল'ব। আৰু এয়া এতিয়া ঢাকনিখন লগাই দিলোঁ আৰু এয়া এতিয়া আমাৰ গাহৰি মাংসৰ সৈতে লাই শাক জুতি একেবাৰে খাবলৈ ৰেডি। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত ধনিয়া পাত অকণমান ছিটাই দিলোঁ। আৰু আপোনালোক সকলোৱে ভিডিঅ'টি চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।